Hello everyone, welcome to YouTube channel Happy Home Assam. ইতিমধ্যে আমাৰ অসমত টেট কাম ৰিক্ৰুটমেণ্ট টেষ্টৰ যেটো পোষ্ট গ্ৰেজুৱেট টিচাৰ তাৰে যেটো ৰিজাল্ট আছিল পেপাৰটোখনৰ ৰিজাল্ট দিলে আৰু সেই মতে ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ল কিছুমানে কোৱালিফাই কৰিছে কিছুমানে কৰা নাই এতিয়া সকলোৰে মনত এটা প্ৰশ্ন আহি আছে যে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট কেতিয়া দিব এতিয়া আমি ৱেবছাইটত যদি চাও ৱেবছাইটত এটা ৰিজাল্ট দিয়া এটা পসিবিলিটি এটা দেখা পাইছো কাৰণ কিয় আপোনালোকে মাধ্যমিকৰ ৱেবছাইট চাব ইয়াতে যিখন পিজিটি ৰিজাল্ট নোটিছ এখন ইয়াতে আছিল সেই নোটিছখন এতিয়া নাইকিয়া হ'ল তো ইয়াতে কাট অফ মাৰ্কটো আছে কিন্তু যিখন ৰিজাল্ট নোটিছ এখন আছিল সেই ৰিজাল্ট নোটিছখন নোহোৱা হ'ল তো ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো নেকি যে আমাৰ যি গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট সেই ৰিজাল্টৰ যি প্ৰিপাৰেচন চলাই আছে বা ৰিজাল্ট দিয়াৰ কাৰণে যি নোটিছ আহিব লগা আছে হেয়া আহিবৰ সময় হৈছে কাৰণ এই যিখন পিজিটি ৰিজাল্টৰ নোটিছ সেইখন আপোনালোকে কত বিচাৰিতে নাপায় ইয়াতে ৱেবছাইটত চাব গতিকে ইয়াত যদি চাই মেইন অনলাইন পৰ্টেলটো তো ইয়াতো আপোনালোকে দেখিব এই যিখন ৰিজাল্ট নোটিছখন নাই গতিকে ইয়াৰ পৰা আমি নিশ্চয় এটা অনুমান কৰিব পাৰো যে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট মোষ্ট প্ৰবাবলি সোনকালে আহিব আৰু হেতু কাৰণে এই নোটিছৰ যিটো স্পেচ এই স্পেচটো মুকলি হৈছে আৰু হয়তো খুব সোনকালে ইয়াত নতুন ৰিজাল্ট সম্পৰ্কীয় বা আমাৰ গ্ৰেজুৱেট টিচাৰৰ ৰিক্ৰুটমেণ্টৰ ৰিলেটেড বাকি যিখিনি কাম আছে ৰিজাল্ট ডিক্লাৰেশ্যন তাৰ পিছত আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ষ্টাৰ্টিং বা পিজিটি ফাইনেল লিষ্টখন যদি ইয়াত আহি যায় তেতিয়াও আমি এটা মানে গ্ৰেজুৱেট টিচাৰৰ যিখিনি ৰিজাল্ট সেই ৰিজাল্টৰ কথা অলপ ভাবিব পাৰো কাৰণ কিয় ইতিমধ্যে আমি শুনি আছো যে পিজিটি ৰিজাল্ট যিখিনি ফাইনেল লিষ্ট পিজিটি ফাইনেল লিষ্টখন অহাৰ পিছত গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট দিব বুলি শুনি আছো এতিয়া পিজিটি ফাইনেল লিষ্টে আগত আহে নে গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্টে আগত আহে হেতু আমি সময়তহে গম পাম তথাপিও আশা কৰিছো ইয়াৰ পৰা যেহেতু ইয়াতে স্পেচ এটা খালি হৈছে নিশ্চয় ৰিজাল্টৰ নোটিছ নহলে পিজিটিৰ ফাইনেল লিষ্ট আহিব গতিকে আজিৰ ভিডিও দেখিনি ইনফৰমেশন শেয়াৰ কৰিলো আপোনালোকৰ কেনেকুৱা আইডিয়া কমেন্ট কৰি জনাব ৰিজাল্ট কেতিয়া মানে আহিব লাগে আপোনালোকৰ মতে আৰু পিজিটি ফাইনেলিষ্ট কেতিয়া মানে ওলাব লাগে হয়তো যিসকলে ভেৰিফিকেশ্যন গৈছে তেওঁলোকৰ কিবা এটা আইডিয়া থাকিব বা তেওঁলোকে কিবা ইনফৰমেশন পাবও পাৰে গতিকে কমেন্ট কৰি জনাই দিব পুনৰ লগ পাম নেক্সট ভিডিওত আজিলৈ এৰিছো থ্যাংক ইউ